হে দোস্ত সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম। চাওক গাইজ, এই গাছবিলাক কাটিছে আজি। এইবিলাক এই গাছটো আছে না, এইটো মানে এই গাছবিলাক কাটি দিছে। এইটো ঘৰৰ পৰা মানে একদম, আৰু এইটো কাটি দিছে মানে গামাৰি গাছ হয়, পুৰা কাটি দিছে। হয় কাটি দিছে পুৰা। চাওক কিমান লম্বা গাছ। আৰু গৰুটো খাই আছে পুৰা আৰামত, মানে পুৰা আৰামত খাই আছে গৰুটো, পুৰা একদম খাই আছে। চাওক পুৰা কাটি দিছে এইবিলাক। এতিয়া পলো মই খাইছ। চাওক পুৰা কাটি দিছে, কলো গাছ পুৰা ভঙাই দিছে এইবিলাক, আৰু গৰুটো পুৰা খাই আছে। চাওক এই গাছটো আছে, এইটো পুৰা গৰুৰ পৰা কাটি দিছে মানে একদম। চাওক গাছ কিমান লম্বা গাছটো, এইটো এটা, এইটো এটা, এইটো এটা। চাওক কিমান দীঘল গাছটো। পুৰা একদম কাটি দিছে। পুৰা মানে গাছ কাটি দিছে একদম গাইছ। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব গাইছ, আৰু মোৰ ইনষ্টাগ্ৰামতো মানে ফ'ল' কৰি দিব। চাওক গাইছ, এই ছাগলী গৰু এইবিলাক খাই আছে পুৰা খাই আছে। চাওক গাইছ, কলো গাছ পুৰা ভাঙি গৈছে একদম, পুৰা মানে একদম ভঙাই দিছে। এই গাছটো ইয়াতে মানে পৰিছিল, এইটো ইয়াৰ ওপৰত পৰিছিল, কেনেকুৱা হৈ গৈছে চাওক। এইটো কলো পুৰা খাই আছে মানে, পুৰা মানে খাই আছে দোস্ত। ছাগলী আৰু গৰুটোৱে পুৰা খাই আছে। এইটো চোৱা, এইটো চৰাইৰ বাহা আছিল, এইটো চৰাই উৰি গ'ল না আছে মই নাজানো। ইয়াতে থাকিব লাগে, ইয়াত থাকিব মানে লাগে, মানে মই নাজানো আছে না নাই। পুৰা মানে একদম খতম, কৰো গাছ আৰু গমাৰিৰ গাছ পুৰা মানে খতম হৈ গৈছে। পুৰা একদম পুৰা মানে খাই আছে ছাগলী গৰুৱে। ইয়াৰ ওপৰত উঠিম মানে মই গাইছ, চাওক। চাওক উঠিব, এইটো চাওক না গাইছ, কেনেকুৱা হৈ গৈছে একদম। তলৰ গাছটো কি হৈ গৈছে। একদম মানে পুৰা খতম হৈ গৈছে। বেৰাটোক চাওক না গাইছ, ইয়াৰ ওপৰত পুৰা মানে পৰিছিল গাছটো, পুৰা মানে খতম হৈ গৈছে, পুৰা খতম।
চাওক পুৰা একদম খতম হৈ গৈছে। গৰুটো এতিয়াও খাই আছে মানে। এই গৰুটো তাতে আছে। এই গৰুটো তাতে আছে মানে গাইছ, দেখুৱাম। ই মানে সেই পাতবিলাক নাখায়। ইউনিক গৰু এইটো, ইউনিক পাবা আমাৰ ইউনিক টাইপৰ গৰু মানে এইটো গাইছ, ইউনিক টাইপৰ গৰু কি ক'বা, যেইটি পাত নাখায়। যেইটি পাত মানে খাব ভাল নাপায়। আৰু কি ক'বা আৰু ইউনিক গৰু একদম। সেই গাছটো চাওক না গাইছ, কি হৈ গৈছে। পুৰা মজাছে খাই আছে। এইটো মানে নাৰিকলৰ গাছ, এই এটা দুটা। দুটা নাৰিকলৰ গাছ। সকলোৱে গাইছ মানে মোক ছাবস্ক্ৰাইব কৰি দিব। চাওক পাতটো কি হৈ গৈছে।